নমস্কাৰ পৰিণীতা কৃষ্ণৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত মানে কি কৈছে বাহ 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 মোবাইল লাগে নমস্কাৰ পৰিণীতা কৃষ্ণৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা সৰু ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ যাব। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত এটা ব্লগ আৰম্ভ কৰিছোঁ, তেনেই সৰু ব্লগ। মই ফাৰ্ষ্ট ড'জ ভেকচিন ল'লোঁ এইকেইদিন, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। মোৰ ঘূৰণি হৈছিল অলপ আৰু অকণমান বমি বমি ভাৱ হৈছিল। এতিয়া ভালে আছোঁ আৰু। আজি মৰ্ণিঙত এটা ব্ৰেকফাষ্ট বনাইছিলোঁ, তাৰে ৰেচিপি ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াইছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাওক। মই ইয়াৰ বাবে গাজৰ, বিলাহী, পিঁয়াজ আৰু কেঁচা জলকীয়া সৰু সৰুকৈ মিহিকৈ কাটি ল'লোঁ আৰু আনফালে চুজি 1 কাপ লৈ লৈছোঁ আৰু দৈ লৈ লৈছোঁ। ভালদৰে মই মিক্স কৰি লৈছোঁ। একেবাৰে চিম্পল হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি হয়। মই এতিয়া কাটি থোৱা চব্জিখিনি ইয়াত দি দিছোঁ। আপোনালোকে আৰু বেলেগ কিবা কিবিও দিব পাৰে। এতিয়া মই ভালদৰে সকলোখিনি মিক্স কৰি ল'ম। এতিয়া মই পানী অলপমান দি ভালদৰে মিক্স কৰি ল'ম আকৌ। এতিয়া নিমখ সোৱাদ অনুসৰি দি মই ভালদৰে মিক্স কৰি বাটাৰ ৰেডি কৰি ল'ম। আপোনালোকে এনেধৰণে বনাই খাই পাইছেনে? যদি বনাই খাই পাইছে কমেণ্ট কৰি জনাবচোন। এয়া মোৰ বাটাৰ ৰেডি হৈ গ'ল। তাৰপাছত মই এতিয়া পেনখন পাতি লৈছোঁ। পেনখন গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পাছত মই ঘিউ 1 চামুচ দি লৈছোঁ। তাৰপাছত অলপ সময় ৰাখি থ'ম, গৰম হ'বলৈ দিম ভালদৰে। এতিয়া গৰম হৈ গ'ল আৰু মই বাটাৰ ইয়াত দি দিছোঁ। এয়া বাটাৰ দি দিলোঁ মই। 2 মিনিটমান সময় ঢাকি ৰাখিম। এয়া 2 মিনিটমান সময়ৰ পাছত মই এতিয়া চাইছোঁ সিজি গৈছে, ইতিমধ্যে সিজিছে। তাৰপাছত মই আনফালেও সিজিবলৈ লুটিয়াই দিম। এয়া হৈ গ'ল। এতিয়া মই নমাই থৈ দিম
তাৰ পাছত আনফালে মই আপ্পাম টাৱা এখন পাতি থৈছোঁ এয়া এখনতো মই ঘিউ দি ইয়াত 1 চামুচকৈ বাটাৰ দি দিম এইখিনিও একেধৰণে 2 মিনিট সময়ৰ কাৰণে ঢাকি ৰাখিম তাৰ পাছত 2 মিনিট সময়ৰ পাছত এয়া লুটিয়াই আনফালেও সিজিবলৈ দিম এইখিনিও সিজি গ'ল আনফালেও সিজিলে তাৰ পাছত মই নমাই থৈ দিম এয়া নমাই থলো আৰু এনেধৰণে আপোনালোকে বনাই খাব নাৰিকলৰ চাটনি পদিনা চাটনি বাদামৰ চাটনিৰ লগত আপোনালোকে এনেধৰণে ব্ৰেকফাষ্ট কৰিব পাৰে আজিৰ ব্লগটো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আকৌ এটা নতুন ব্লগেৰে পুনৰ লগ পাম আজিলৈ বাই বাই